মই হাঁহিও উঠিছে আপলোড কৰিবলৈ মই হাঁহি উঠিব কেইজন মানে কেইগৰাকী মানে একদম ধুই পেলাব মোক ধুই পেলাব মানে তাহাঁতে জানিছোঁ ভালকৈ নমস্কাৰ জনাইছোঁ সকলোকে আজি মই ভাত খোৱা ভিডিঅ' বনাম সকলোকে ভাত খোৱা ভিডিঅ' দেখি থাকোঁ আজি মই বনাব ল'লোঁ এইফালে ভাত লৈছোঁ এইফালে সৰু সৰু পুঠি মাছ আৰু এইফালে জলকীয়া লৈছোঁ এইফালে দেখিছেনে জানো পটল ফ্ৰাই তাৰপিছত আৰু এইফালে ডিম এটা আমলেট কৰি লৈছোঁ আৰু এইফালে এইটোকে কলপচলা আৰু গৰৈ মাছৰ চব্জি মায়ে মোক 2টা বাটি দিলা মা 2টা বাটি খাবলৈ দিছে মই ইমান শকত কেলে গম পালে এতিয়া 2টা বাটিত খাওঁ সেইটো কাৰণে শকত আকৌ তেন্তে মই ভাতকেইটা খাই লৈ আপোনাৰ ভিডিঅ'টো চাই থাকক দেই এক ভিডিঅ' বনালেচোন ভিউজে নাহেচোন তাকে বোলো আজি ভাত খোৱা ভিডিঅ' বনাই চাওঁচোন আহে নেকি আপোনালোকে খোৱা বোৱা কৰিলে চাগে ন মই খাই লওঁ আৰু ধুনীয়া হৈছে দেই খাবলৈ মামনক খুৱাই মেলি ল'লোঁ তাই খালে খাই মেলি এতিয়া শুলে মই বোলো ভাতকেইটা খাই লওঁ তাই শুওঁতে পটল কোনে কোনে খাই ভাল পায় মই বহুত ভাল পাওঁ কলপচলা স্বাস্থ্যৰ কাৰণে বহুত ভাল ইউৰিক এচিডৰ কাৰণেও ভাল চুগাৰৰ কাৰণেও ভাল বহুতৰ কাৰণে ভাল খাব কলপচলাটো খাই ভাল পাওঁ আমাৰ ঘৰৰ সকলোৱে ভাল পায় খাই মামনো ভাল পায় বাৰু একেলগতে লৈ লওঁ জলকীয়াটো লৈছোঁ বেছিকৈ জ্বলা খাব নোৱাৰোঁ সকলোৱে ভাত খাই থকা ভিডিঅ' দেখোঁ নহ'লে ময়ো খাই চাওঁচোন এতিয়া ভিডিঅ'টো চাই পেলাই কিমান আছে হ'লেও মই আজি বোলো খাই দিমেই মই দিম বুলিয়ে মই বনাইছোঁ ভিডিঅ'বোৰ চাইছে নাই আপোনালোকে মোৰ ভাগৰ কলপচলা কোনে কোনে খাই ভাল পায় কমেণ্টত লিখিব দেই সেইটো খাওঁচোন জলকীয়া ইমান খাব নোৱাৰোঁ কিছুমানে কেনেকৈ খাই জানো ভোট জলকীয়া মই আচাৰ অকণমান পাওঁ বাৰু আমি এতিয়া ইমান ফূৰ্তি ফাৰ্তা কৰি পেলাই ভিডিঅ'কে বনাইছোঁ বা ঘৰত সকলোৰে লগত ফূৰ্তি ফাৰ্তা কৰি আছোঁ ন এটা কথা ভাবিলে বেয়াই লাগে আমাৰ নাৰীবিলাকৰ যে জীয়াই থাকিবলৈ বা অধিকাৰ নাই নিব জীয়াই থাকিবৰ কাৰণে কোনো শান্তিকে নিদিব নেকি বাৰু ইমান য'তে ত'তে যি টি ধৰ্ষণকাৰী কিবা কিবি এইবিলাক শুনি আছোঁ এই ধৰ্ষণকাৰীসকলৰ কথা কৈছোঁ মই আপোনালোকৰ নিজৰ ছোৱালী বাই ভনী তাৰপিছত মা মানুহজনী এইবিলাক নাই নেকি বাৰু আপোনালোকেওতো এজনী নাৰী পৰাই জন্ম হৈছে হয় নহয় এইখন পৃথিৱীলৈতো নাৰী পৰাই আহিছে আৰু হয়তো আপোনালোকৰো এজনী ছোৱালী আছে আপোনালোকে কেলৈ এইবিলাক ভাবি চিন্তি চোৱা নাই বাৰু আৰু আপোনাৰ ছোৱালীজনীক লৈও কেলৈ চিন্তা কৰা নাই আজি যদি আপুনি আনৰ লগত যেনেকুৱা কৰিছে আনৰ ছোৱালীৰ লগত বাইদেউৰ লগত ভণ্টিৰ লগত বা আনৰ বোৱাৰীয়েকৰ লগত বা আনৰ জীয়েকৰ লগত যিয়ে নহওক আপোনাৰ ছোৱালীজনীকো যদি কাইলৈ তেনেকুৱা কৰে আপোনাৰ কেনেকুৱা লাগিব বাৰু এইবিলাক যে মানে শুনি কিবাই লাগিছে জীয়াই আমি এতিয়া মানে ল'ৰা ছোৱালীক লৈ কেনেকৈ জীয়াই থাকিম তাকে চিন্তা হৈছে আমাৰ মামনহঁতে কেনেকৈ ডাঙৰলৈকে থাকিব এনেকুৱা যদি পৰ্যায় হৈ থাকে আগতে এইবিলাক নিউজ বাহিৰত শুনা পাওঁ অসমৰ বাহিৰত আজিকালিচোন অসমতে এইবিলাক একদম অসংখ্য হৈছে এদিনৰ পিছত এদিন এনেকৈ হৈ আছে আগতে এইবিলাক বাহিৰতে শুনো নিউজবিলাকো শুনো আজি বোলে আমুকত তামুক হ'ল এতিয়া চোন অসমতে বেছি হৈছে কাৰোবাক অন্যায় কৰাৰ আগত নিজৰ ঘৰখনলৈ বাই ভনীলে ল'ৰা ছোৱালীলে মানুহজনীলে ছোৱালীজনীলে মনত পেলাবচোন
কেনেকুৱা ঘৰখনৰ নিজৰ ঘৰখনক লৈ পেলাই এবাৰ চাবচোন, নিজৰ ঘৰখনত সেইটো পৰিস্থিতি হ'লে কেনেকুৱা হ'ব। আমাৰ নাৰীসকল সাহসী হ'বলৈ হৈ গ'ল আৰু একদম জাগৃত হ'বলৈ হৈ গ'ল। এনেও নাৰীসকল সাহসীয়ে বাৰু। মোৰ মানে একদম মামনক লৈ এতিয়া চিন্তা হয়, গম পাইছেনে? ক'ৰবাত যাবলৈ মেলিবলৈ নিজকে লৈ সুৰক্ষা নহয়, ছোৱালীজনীক কেনেকৈ সুৰক্ষা কৰিম বুলি সেইটোৱে ভয় লাগে। এনেকুৱা মানুহবিলাকক কঠোৰ শাস্তি দিব লাগে। এইবিলাক জীয়াই থকাৰ অধিকাৰেই নাই তেওঁলোকৰ। আচলতে আজি মোৰ ছোৱালীজনীৰ লগত এইটো কৰিছে বুলি নহয়, বা আপোনাৰ ছোৱালীজনীৰ লগত এইটো কৰিছে বুলি নহয়, তেওঁ নিজৰ জীয়েককে তেনেকুৱা কৰিছে যেন সেইটো ফিল হয় মানে মোৰ। ডিম কোনে মানে খাই এনেকৈ ভাল পায়, মই ভাল পাওঁ। মাছ খাই ইমান ভাল নাপাওঁ, কিন্তু হ'লেও দিছে যে খাওঁ অকণমান। ভিডিঅ'টো কেনেকুৱা পালে আপোনালোকে জনাব দেই। আৰু এনেকৈ সদায় ভাত খাই ভিডিঅ' দিবলৈ চেষ্টা কৰিম। ভাত খোৱাটো বেয়া নহয়, সকলোৱে ভাত খায়েই, তাকে যেনিবা ভিডিঅ'ৰ কাৰণে অকণমান দেখাইছোঁ। আৰু এতিয়া ৰ'দৰ পৰা যাবও নোৱাৰোঁ, ফটো ভিডিঅ' বনাবলৈ, বিশেষকৈ ছোৱালীজনীৰ কাৰণে যাব নোৱাৰোঁ, ইমান সৰু ছোৱালীজনী এৰি থৈ পেলাই ভিডিঅ'টোৰ কাৰণে মই তিলোকে দৌৰি ফুৰিব নোৱাৰোঁ, হয় নহয়? যেতিয়া ডাঙৰ হ'ব তাই বনাম, য'তে ত'তে যাবলৈ চেষ্টা কৰিম, দেখাবলৈ ভাল জেগা দেখাবলৈ চেষ্টা কৰিম। এতিয়া এনেকৈ বনাওঁচোন ঘৰৰ ভিতৰতে।